নমস্কাৰ, মই আইমণি ফুকনে মোৰ ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৰে ভালে চাগে। বৰ্তমান মোৰো ভালেই। আজি এতিয়া মই উপস্থিত আছোঁ যোৰহাট ৰজা মৈদামত। তাৰে কিছু দৃশ্য আজি আপোনালোকক এই ভিডিঅ'টোত দেখাম। আপোনালোকে ভিডিঅ'টো মোৰ শেষলৈকে চাই যাব। ৰজা মৈদামৰ শিশু উদ্যান। ইয়াত শিশু উদ্যান এখনো আছে। তেনেহ'লে আহকচোন এতিয়া আমি এই ৰজা মৈদামৰ গেটৰ ভিতৰলৈ সোমাই যাওঁ। কি কি আছে আপোনালোকক দেখাম। ইয়াত শিশুসকলে এয়া খেলি আছে এইফালে। আৰু এতিয়া আমি এয়া আগলৈ অলপ যাওঁ। ইয়াৰ চাৰিওফালৰ পৰিৱেশটো দেখাই লৈছোঁ। ইয়াত থকা ৰজা মৈদাম বুলি যে কয়, এই মৈদামনো কাৰ তাকে আপোনালোকৰ আগত জনাম। আহোম ৰাজ্যৰ শেষ ৰাজধানী হিচাপে যোৰহাটত আহোম ৰজাৰ সমাধিক্ষেত্ৰ ৰজা মৈদাম, লাচিত বৰফুকনৰ মৈদাম, ৰাজমাও পুখুৰী, বঙাল পুখুৰীকে ধৰি বহুতো ঐতিহাসিক সমল পোৱা যায়। আৰু আজি এতিয়া মই উপস্থিত আছোঁ যোৰহাটৰ এয়া ৰজা মৈদামত। আহোম সাম্ৰাজ্যৰ ৬০০টা সোণালী বৰ্ষৰ এয়াই হৈছে শেষৰ অধ্যায়। ১৭৯৫-৯৬ চনত অসমৰ ৰাজধানী ৰংপুৰৰ পৰা যোৰহাটলৈ স্থানান্তৰিত কৰাৰ পাছত বহুতকেইজন প্ৰতাপী ৰজাৰ কথা ইতিহাসে কয়। আহোম সাম্ৰাজ্যৰ শেষৰখন ৰাজধানী যোৰহাটত স্বৰ্গী হোৱা প্ৰথমজন আহোম ৰজা আছিল গৌৰীনাথ সিংহ। ইয়াৰ পাছৰজন আছিল কমলেশ্বৰ সিংহ আৰু তৃতীয়জন আছিল চন্দ্ৰকান্ত সিংহ। তাৰ পাছতে আছিল বিশাল আহোম সাম্ৰাজ্যৰ হেখৰজন ৰজা স্বৰ্গদেউ পুৰন্দৰ সিংহ। আৰু এয়াই হৈছে স্বৰ্গদেউ পুৰন্দৰ সিংহৰ সমাধি। স্বৰ্গদেউ পুৰন্দৰ সিংহৰ সমাধিৰ কাষতে সৰুকৈ আৰু এটা সমাধি আছে। এয়া হৈছে তেওঁৰ পুত্ৰ কামেশ্বৰ সিংহ তথা চাৰিঙীয়া ৰজাৰ সমাধি। দুয়োটা ওচৰা ওচৰিকৈয়ে আছে। তাৰ সন্মুখত এয়া এটা পুখুৰী আছে। যোৰহাট মাছৰ হাটৰ নিচেই কাষতে আছে এয়া ৰজা মৈদাম। স্বৰ্গদেউ পুৰন্দৰ সিংহ আছিল আহোম ৰাজবংশৰ শেষৰজন ৰজা, যি ১৮১৮ চনত কিছু সময়ৰ বাবে ৰজা হৈছিল। ১৮১৮ পৰা ১৮১৯ চনলৈকে তেওঁৰ প্ৰথম ৰাজত্বৰ সময় আছিল। পিছত ১৮৩৩ চনত তেওঁক পুনৰবাৰ ৰজা হিচাপে স্থাপন কৰা হৈছিল যদিও ১৮৩৮ চনত তেওঁক ক্ষমতাচ্যুত কৰা হৈছিল। ক্ষমতা হেৰুওৱাৰ পাছত তেওঁ যোৰহাটতেই বাস কৰিছিল। ১৮৪৬ চনত তেখেতৰ মৃত্যু হৈছিল। আহোম সাম্ৰাজ্যৰ প্ৰথমজন ৰজা হৈছে চাওলুং চুকাফা আৰু শেষৰজন ৰজাই হৈছে স্বৰ্গদেউ পুৰন্দৰ সিংহ। আপোনালোকৰ যদি আজি মোৰ এই ভিডিঅ'টো ভাল লাগিলে তেনেহ'লে প্লিজ লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে ছাবস্ক্ৰাইব কৰি ল'ব। অন্য এটা ভিডিঅ'ত আকৌ লগ